ভালে আছে। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ লাইভ আপোনালোকে IPL খেলখন লাইভ চাব পাৰিব। ইয়াৰ বাবে আপোনালোকক কোনো ধৰণৰ টকা দিব নালাগিব। আপোনালোকে লাইভ চাব পাৰিব IPL খেলখন। ইয়াৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব। এই এপটো কেনেকৈ ডাউনলোড কৰিব মই পিছত দেখুৱাই আছোঁ। এই এপটোৰ কাজ কি সেইটো আগত দেখুৱাইছোঁ। আপোনালোকে এই এপছৰ ভিতৰত অহাৰ পিছত এখানে এপছত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা অপশ্যন আহি যাব। মোৰ নেটখন স্লো মাৰি আছে। ইয়াতে দেখিবলৈ পাইছে যে এলা অপশ্যন আহি গৈছে। আপোনালোকৰ সন্মুখত এলা অপশ্যন চাব। এলাওখন কৰি দিব। দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। মোৰ নেটখন অলপ স্লো মাৰি আছে। আপোনালোকে দেখিবলৈ পাইছে যে মোৰ ইয়াত আহি গৈছে। আপোনালোকে ইয়াত IPL 2020 আহি গৈছে। আপোনালোকে ইয়াতো চাব পাৰিব। লাইভ দেখিবলৈ পাইছে যে আজি লাইভ খেল চলি আছে। মই ইয়াত IPLত ক্লিক কৰি দিছোঁ। দিয়াৰ লগে লগে দেখিবলৈ পাব যে ইয়াত খেলখন আছে। আপোনালোকে হাইলাইট খেলখন চাব পাৰিব আৰু লাইভ দেখিবলৈ পাব। ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ টকা দিব নালাগিব। ইয়াত দেখিবলৈ পাইছে যে ইয়াত লাইভ চলি আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আৰু হাইলাইটখন আছে। আপোনালোকে দেখি ল'ব পাৰিব। মই এই এপটো কেনেকৈ ডাউনলোড কৰি ল'ব আপোনালোকে সেইটো দেখুৱাই আছোঁ। ইয়াত আপোনালোকে সাৰ্চ কৰিব ভিডিঅ' বডি লাইট লিখি সাৰ্চ কৰিব। কৰাৰ লগে লগে আপোনালোকে প্ৰথম যিটো ৱেবছাইট আহি যাব আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াৰ লগে লগে আপোনাৰ ইয়াত ডাউনলোড অপশ্যন আহি যাব। মই দেখিবলৈ পাইছোঁ ডাউনলোড অপশ্যন আহি গৈছে। এইটো ভিডিঅ' বডি এইটো ডাউনলোড কৰি ল'ব। মোৰ যিহেতু ডাউনলোড কৰা আছে মই ডাউনলোড নকৰোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব।